হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে। মই আজি ভাবিলোঁ আপোনালোকৰ লগত নতুন ৰেচিপি এটা শ্বেয়াৰ কৰোঁ, আৰু মোৰ ৰেচিপিটো হৈছে পোৰা মাছৰ পিটিকা। মই আগতে এনেদৰে পোৰা মাছৰ পিটিকা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, কিন্তু আজি ভাবিলোঁ অলপ বেলেগকৈ বনাম আৰু লগতে আপোনালোককো দেখুৱাওঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকে ৰেচিপিটো ভাল পায় তেতিয়াহ'লে আপোনালোকেও বনাব পাৰিব আৰু মোক কমেণ্টত জনাব কেনেকুৱা লাগিলে। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, মই ৰেচিপিটো বনাওঁগৈ। মই এনেকৈ চৌকাত মাছখিনি পুৰি ল'লোঁ আৰু লগত জিকাৰ লগত আছে ভাত কেৰেলা। মই যে কৈছিলোঁ আজি অলপ বেলেগ হ'ব বুলি, সেয়া হৈছে ভাত কেৰেলা। আপোনালোকে এনেকৈ ভাত কেৰেলা আগতে পুৰি খাইছেনে? কমেণ্টত জনাবচোন। আৰু মই এনেকৈ বাকলিবোৰ গুচাই পিনি মাছৰ কাঁইটবোৰ গুচাই পিনি সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত ক'লা নিমখ অলপ দিলোঁ। আপোনালোকে ঘৰত ব্যৱহাৰ কৰা নিমখো দিব পাৰিব। আৰু জলকীয়াখিনি এনেকৈ টুকুৰা টুকুৰাকৈ ভাঙি দিলোঁ। ভাঙি দিয়াৰ পাছত হাতেৰে এনেকৈ সকলোবোৰ মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পাছত আপোনালোকে খাই চাব, ৱাও কি টেষ্টি। আপোনালোকে এনেকৈ বনাই চাবচোন আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব।